নমস্কাৰ, কি খবৰ আপোনালোকৰ ভালনে? এটা নতুন ভিডিঅ' লৈ মই আজি আকৌ আহিলোঁ। আজি আপোনালোকক দেখুৱাবলৈ পাম, এয়া দেখিছে কঁঠালৰ পিঠা কেনেকৈ বনায় আৰু ক'ৰবাত ফুৰিবলৈ গৈছিলোঁ সেইখিনি। আহক আমি ফুৰিবলৈ যাওঁ। এয়া গৈ আছোঁ আমি শ্বিলঙত। শ্বিলং পাবগৈ নালাগে, ঠিক শ্বিলং পোৱাৰ আগে আগে ইউমিয়াম লেক যিটো বৰাপানী তালৈ গৈ আছোঁ। আৰু সৰু ল'ৰা ছোৱালী লৈ শ্বিলঙলৈ যাবলৈ অলপ অসুবিধা, গতিকে শ্বিলং নাপালোগৈ আৰু ইয়াৰ পৰাই ঘূৰি আহিম। সকলোবোৰ মানুহ গৈ আজৰি হৈছে, কিন্তু আমি চাগে চবতকৈ শেষত গৈছোঁ। তথাপিও আহকচোন আপোনালোককো লৈ যাওঁ। আৰু এয়া আমি ওলাইছোঁ হৰভোগৰ পৰা ঠিক 5:45 মানত ওলাইছোঁ আৰু এয়া 11টামান বাজিছে, আধা ৰাস্তা পাইছোঁগৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে বৰাপানী আৰু এয়া চব ইয়াৰ পানীবোৰ গোটেই সেউজীয়া হেন, কাৰণ চাৰিওফালে সেউজীয়া গছ গছনি আছে, কিন্তু পানীখিনি দেখাত সেউজীয়া লেখীয়া লাগে। আৰু আহি পালোহি আমি। ব'টিঙৰ ছিষ্টেম আছে ইয়াত। এয়া চাওক কি ধুনীয়া পৰিৱেশ। মেঘে গাজি আছে, আহিবও পাৰে বৰষুণ। এয়া চাওকচোন চাৰিওফালৰ পৰিৱেশটো কি ধুনীয়া। আচলতে আমি ঘৰৰ ওচৰত এইবোৰ বস্তু নাপাওঁ কাৰণে ইমান দূৰ হ'লেও সকলোৱে এবাৰ যাওঁ। আৰু এয়া দেখিছেনে, পাৰ্ক আছে এখন সৰু। পাৰ্কখনত আচলতে সৰু পাৰ্ক যদিও ল'ৰা ছোৱালীখিনি খেলুৱাই ব্যস্ত কৰি থ'ব পাৰি অলপ। আৰু এয়া চাৰিও কাষটো দেখিছে ধুনীয়া গছ গছনি। এটা কাউণ্টাৰ আছে, কাউণ্টাৰৰ পৰা এইটো টিকেট কাটি ব'টিঙৰ কাৰণে 5 মিনিট সময় দিয়ে, যিটো টিকেটৰ প্ৰাইচ বেলেগ বেলেগ থাকে। এখন সৰু ব'টিঙো আছে, আমি ডাঙৰখনত উঠিছোঁ। ডাঙৰখনত 1100 টকাকৈ 10টা মানুহে উঠে। আৰু লগতে টয়লেটৰো ব্যৱস্থা আছে। আমি সকলোৱে ব'টিঙত নামিলোঁ, এপাক ঘূৰিলোঁ। কম সময় যদিও ভাল লাগিলে। কি হ'ল তাত? যদিও কম সময় সকলোৰে ভাল লাগিব এনেকুৱা এটা, কাৰণ সৰু ল'ৰা ছোৱালীখিনিক আমি উঠাব পাৰিলোঁ। আমিও তেনেকৈ উঠি পোৱা নাই, আমিও উঠিলোঁ আৰু ওচৰৰ পৰা পানীখিনি চালোঁ চুলোঁ। আৰু আহিবচোন সকলোৱে তেনেকৈ অকণমান সময় নিজক লৈ পেলাই ব্যস্ত থাকিবৰ কাৰণে। কি ধুনীয়া সেউজীয়া পানী, সেইটো এটা ঘৰটো কি ধুনীয়া লাগিছে চাওক। আচলতে পানীৰ একো ৰং নাই বুলি কয়, কিন্তু হ'লেও চাওকচোন গছ গছনিবোৰে পানীখিনিৰ ৰঙেই সলনি কৰি দিছিল। ভালেই লাগিছিল আমাৰ গৈ 5 মিনিট যদিও। তাৰ ওচৰতে আছে এখন এয়া দলং। দলংখনত আচলতে তেনেকৈ ৰাস্তা পাৰ হোৱা বুলি কথা নাই, এনেই ফটো চটো মাৰিবলৈ সকলো যায়। এয়া চাওক, ভাল লাগিছিল। তললৈও এনেকৈ চাব পাৰি। ইফালে চা কান্দে নেকি বাহিৰত বুলি। এনেকৈ অলপ সময় ঘৰৰ পৰা যেতিয়া ওলাই অহা হয় সকলোৰে ভাল লাগে দিয়কচোন। যেনেকুৱাই নহওক, সৰু জেগাই হওক লাগে, সকলো ঘৰৰ পৰা অলপ ওলাই আহি প্ৰাকৃতিক সৌন্দৰ্য চালে বহুত ভাল লাগে। আৰু এয়া আমি এনেকৈ অলপ দেৰি তাতে থাকিলোঁ। 12টা বজাত পাইছিলোঁ। এই ঠিক 3:30 বজাত আকৌ উভতি আহিছোঁ। আমি তাৰ পৰা ঘূৰি আহিলোঁ। এইবাৰ আছোঁ এয়া খানা খোৱা জেগাত, ইয়াতে খাই যাম বুলি ভাবিছোঁ। এইখন হোটেলতে আমি সকলোৱে মিলি এসাঁজ ভাত খাই আহিলোঁ, কাৰণ গুৱাহাটী পোৱালৈকে বহুত বেছি ভোক লাগিব। সেইকাৰণে আধাতে ৰৈ আমি তেনেকৈ খালোঁ। আৰু চবেই নিৰামিষ ভাতেই খালোঁ, কাৰণ শাওনৰ মাহ আছিল, বাইদেউহঁতে নাখায়। আৰু ইয়াত সোমোৱাৰ আগে আগেও আমি তাত গৈ পাওঁতেও কিবাকিবি খাইছিলোঁ। যিখিনি বিস্কুট ফল মূল লৈ গৈছিলোঁ সেয়া খোৱা হ'ল, নিজেও খালোঁ, বেটাহঁতকো খোৱালোঁ। আৰু কিবাকিবি বনাইছিলোঁ ঘৰত, মানে কঁঠালৰ পিঠা কলপাতত দিয়া, সেইখিনিও আছে, ভিডিঅ' কৰি থৈছোঁ আগদিনাখনৰ। এয়া এনেকৈ আমি সকলোৱে মিলি এসাঁজ খালোঁ, বহুত ভাল লাগিল। অলপ ফটো দি দিছোঁ, সেইদিনাখন মাৰা ফটোখিনি কেনেকুৱা আছিল। আহকচোন, ভিডিঅ'টো কিন্তু শেষ হোৱা নাই। আগদিনা যিখিনি ভিডিঅ' কৰি থৈছিলোঁ পিঠা বনোৱা, সেইখিনিও দি দিছোঁ, অলপ শেষত চাওক। আৰু ঠিক 10টামান বজাত ঘৰ পালোঁ। পিঠাৰ ৰেচিপি আৰম্ভ কৰিছোঁ। পিঠাগুড়িখিনি এনেকৈ মই শুকুৱাই থোৱা আছিল, কেঁচা পিঠাগুড়ি এনেকৈ ভাজি লোৱা হ'ল। ভাজাৰ পিছত এইখিনি হ'ল কঁঠাল ৰসখিনি, যিখিনি চালনীত চালি পেলাই উলিয়াই থোৱা আছিলে। আৰু এয়া কলপাত, এয়া হ'লে আগৰ ভিডিঅ'। মায়ে এনেকৈ ৰসখিনি, যিখিনি পিঠাগুড়ি আছিল তাতে অলপমান নিমখ দি আটা মাৰা দি মাৰি দিলে। আটাৰ যিখিনি ৰুটিৰ কাৰণে মাৰা হয়, ঠিক ইমানটো কোমল হ'ব লাগিব। চাওক কিমান ধুনীয়া ছফ্ট হৈছে। তেতিয়া আমি এটা এটা ধুনীয়াকৈ লাড়ু কৰি লৈছোঁ। এয়া দেখিছে নহয়
কিন্তু ইয়াত অলপো পানী ব্যৱহাৰ কৰা নাই চাব। তাৰপিছতে এয়া কলপাতখিনি ঠিক প্ৰসাদৰ কাৰণে কাটি লোৱা হ'ল আৰু ধুনীয়াকৈ চাফা কৰি লোৱা হ'ল মুচি আৰু এখন এনেকৈ বেলনাখনত দি লাড়ুটো দি পেলাই দেখিছেনে ধুনীয়াছে কলপাতখনে লুটিয়াই দিয়া হৈছে আৰু অলপ হেঁচি দিয়া হৈছে। হেঁচি তাৰ ওপৰত বেলনা মাৰিডালে ধুনীয়াছে বেলি দিয়া হৈছে। গোটেইখিনি ঠিক এনেকৈ ৰেডি কৰি লৈ পেলাই আমি টাৱাখন গৰম দিছোঁ আৰু টাৱাত অলপ কষ্ট হৈছে যদিও এনেকৈ বনাই লৈছোঁ, কাৰণ আগতে সকলোৱে এনেকুৱা পিঠা খাই ভাল পাইছিল, আমিও বনালোঁ আৰু লুটিয়াই আছোঁ। তাৰপিছত যেতিয়া দি যোৱাহেন হৈছে কলপাতখিনি তেতিয়াই পিঠাটো হৈ গৈছে। এয়া দেখিছে মাছটো এনেকুৱা হ'ব দেখাত। আজিকালি ল'ৰা ছোৱালীয়ে নাখাওঁ বুলি ক'ব, কিন্তু আগৰখিনিয়ে সকলোৱে ভাল পাব। যদি ভাল পায় আপোনালোকে বনাই চাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। শেষত সকলোলৈকে বহুত বেছি মৰম যাচিলোঁ। বাই বাই, নতুন ভিডিঅ'লৈ আকৌ আহিম।